তিনিজনী বোৱাৰীয়ে নদন বদন এখন ঘৰ। আহকচোন এই ঘৰখনৰ ভিতৰ ভাগলৈ সোমাই যাওঁ। ঘৰখনৰ এজনী ডাঙৰ বোৱাৰী, কামে বনে ৰূপে গুণে এই কোনেও পিছ পেলাব নোৱাৰে। সকলো কামতে চোকা, মানুহক কিদৰে আদৰ কৰিব লাগে বৰ সুন্দৰকৈ জানে। এয়া আকৌ মাজু বোৱাৰী, তাই অকল দিনৰ দিনটো মোবাইলটোকে চাই থাকে। কাম বনত একো মন জ্ঞান নাই। ঘৰখনত ক'ত কি বস্তু আছে একো গম নাপায়, মাত্ৰ শ্বপিং কৰা, ফুৰিবলৈ যোৱা। এইগৰাকী আকৌ সৰুগৰাকী, এওঁ টিভি চিৰিয়েল কেইখন কিন্তু এৰিব নোৱাৰে, আৰু লগতে শ্বপিং কৰা, পাৰ্টি কৰা এইকেইটা এখেতৰ প্ৰিয় কাম। বৌ, মোৰ বৰ বেয়া লাগিছে, যোৱাচোন পানী এগিলাচ আনাগে। ৰ'বা আনি দিছোঁ। দিয়া। বৌ, নিমখটো লাগি আহিছিল। আৰে গ্লাছটো লৈ যোৱা। সেই যে বহি আছে সেইগৰাকী আকৌ শাহুমা। তেখেতে কিন্তু কোনে কি কৰি আছে সকলো লক্ষ্য কৰি থাকে। মা চাহ একাপ খাব নি? অথনিৰ পৰা তুমি কামেই কৰি আছা, নালাগে তুমি চাহ বনাব। এহেঁত দুজনী দেখিছা নাই? মাজু বোৱাৰী, সৰু বোৱাৰী, তোমালোকে দেখা নাই? অথনিৰ পৰা ডাঙৰ বোৱাৰীয়ে কামকে কৰি আছে। তোমালোকে ইটোৰ পিছত সিটো অৰ্ডাৰ দি আছা, ইটো মানা সিটো মানা। মোক তোমালোকে চাহ অকমান দিব লাগে বুলি গম নোপোৱা? হা? মাজনী মানে মই হ'লে চাহ বনাব নোৱাৰো দেই। আপোনাৰ যদি চাহ হ'লে মন গৈছে তেন্তে নিজে বনাই খোকগে। ইয়াত চাহ ভাত বনাবলৈ অহা নাই নহয়। মা ময়ে বনাই আনোগে নেকি? ঘৰখনৰ পৰিৱেশটো কি আপোনালোকে চাগে বুজি পাইছে। ডাঙৰ বোৱাৰীগৰাকীয়ে ঘৰৰ সকলো কাম বন কৰাৰ লগতে তেখেতে এটা চাকৰিৰ বাবে প্ৰিপেৰেশ্যনো চলাই আছে। যেতিয়া আজৰি পায় তেখেতে অকণমান সময় নিজক দি পঢ়া শুনা কৰে, আৰু এখেতলোকে দিনৰ দিনটো শ্বপিং আৰু ৰাতি হ'লে পাৰ্টি, তেনেকেই তেখেতলোকৰ সময়বিলাক পাৰ হয়। এলে পাৰ্টিলৈ যাবা নহয় ন? যাম যাম। বৰ ভাল লাগিব তাত গৈ। বোলা বোলা বহুত ৰ'দ দিছে দেই। বেছি গৰম উঠিছে। বৌ, জুচ গিলাচ দিবাচোন তেনেতে দেই। এদিন ঘৰলৈ এটা ভাল খবৰ আহিল। মা মোৰ চাকৰি হৈ গ'ল নহয়। এনে একেবাৰে বৰ চাকৰিটো পালে। তুমি যে এডিআৰই এক্সাম দিছিলা, চাকৰি হৈ গ'ল নেকি তোমাৰ?